পান ভাজি পানটো কোনেও নাভাজে এটা ভাল কথা হৈছে কি নাম বাবা তোমাৰ শ্ৰী প্ৰাণদীপ বৈশ্য প্ৰাণদীপ বৈশ্য পান ভাজি बंगार तो हाई गाइज वेलकम टू माय यूट्यूब चैनल द जैक ब्लॉग्स तो गाइज आज भिडिओ आरम्भ करिलो आमी এটা গৈ আছো এটা আমাৰ দাদাক লব যাই আছো কিন্তু দাদা কুমাৰ ভৱেশ দাৰ আজি প্ৰগ্ৰাম আছে বৰপেটাত Oh no और अभी तो रुको क्लाइमैक्स अभी बाकी এতিয়া আমি ওলাই আছো লাহে 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 তে আলুটা ৰেডি এন্ড শিৱানদাও ৰেডি শিৱানদাক উঠালো আমি শিৱানদা कौन है ये लोग कहाँ से आते हैं এইফালে ক'ত বিজি আছে আপুনি তে ব্লগ গাইজ আৰম্ভ কৰোঁ গোটেই ভিডিঅ'খিনি অলপ অলপ সৰু সৰুকৈ দেখাম বেছি ডাঙৰ হ'লে আপোনালোকে চাব ইচ্ছা নকৰে কিন্তু আপোনালোকে ভিডিঅ' চাই লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব কিন্তু তে ব্লগ আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ টানা না 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 কুচুং কুচুং মোৰ ফটো দেখা পালোঁ দাদাতে দিছা কোনটো ইয়া চানবিয়ে গম পাইছে যে আৰু কোনটো মই হয় আৰু হা এইটো হা আৰু এইটো তুমি এনে কি কৰিছা and a funny style and no আজি আমি আছো চানবিৰ মই আমি ষ্টুডিঅ'ৰ ভিতৰত তো আপোনালোকক দেখাইছোঁ চানবি হয় না চানবি আপোনালোকক ভাল পান কাৰণে বা দিবৰ কাৰণে বা আপোনালোকৰ সমিতিখনৰ অনুৰোধত মই নামটো বাৰু কম এতিয়া ভাল লাগিছে মোক ইয়াত নিমন্ত্ৰণ জনোৱাৰ বাবে আজি হয়তো বানপানী ওলাইছে কৰোণা ভেকচিন ওলাইছে কালি পিকনিকৰ গীত ওলাব চাওক আমাৰ লৱাৰৰ শব্দৰ দম কিমান গোটেই পৃথিৱী ওলাই গ'ল এই গীতে ভেকচিন আলু এটা সানি দিয়ে ভাত খাই যাম বাংলা এটা পুৰি দিয়ে মই ভাত খাই যাম চাওক আমাৰ লৱাৰৰ শব্দৰ কিমান দম আছে তাৰপিছত চাওক অপিটি মাৰু নিয়াদু গতিকে আমিও ইমান কম নহয় দম আছে আমাৰ গতিকে মই এটাই কথা কওঁ মই কৰোণা ভেকচিনৰ গীতৰ কথা ক'বলৈ যোৱা নাই এই যি বানপানী গীত এই বানপানী গীত আচলতে আমাৰ সৰু ল'ৰা ছোৱালীখিনিয়ে গীত কৰাইছে সঁচাকৈ আপোনালোকে কওকচোন আপোনাৰ ল'ৰা ছোৱালীবিলাকে এই বানপানী অপিটি মাৰু নিয়াদু হয় নাই ডন বক্স গুৱাহাটীৰ ডন বক্স স্কুলত এই গীতটো বাজে বাচ্চাবিলাকে যেতিয়া ক্লাছ অফ থাকে অপিটি মাৰু নিয়াদু চাওক আমাৰ লোৱাৰ কেনেকুৱা শব্দৰ হিট মানে কেনেকুৱা জোৰ আছে আমাৰ আজিও তেওঁৰ সেই ৰেকৰ্ড ভংগ কৰা নাই খুব সম্ভৱ মই জনাত তেওঁৰ গীতত তেওঁৰ সুৰত শদিয়াৰ পৰা ধুবুৰীলৈকে গোটেই তেওঁৰ গীতত সুৰত নিমজ গৈ আছিল আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গো আছিল কিন্তু আজিলৈকে শ্ৰদ্ধাৰ কুমাৰ ভৱেশ ডাঙৰীয়াৰ সেই গীতৰ যিটো বিক্ৰী হৈছিল কেছেট আজিও কিন্তু সেই ৰেকৰ্ড ভংগ হোৱা নাই আমি এনেকুৱা এগৰাকী শিল্পীক নিমন্ত্ৰণ কৰি আনিছোঁ মস দাদা ভাত কেনেকৈ লাগিছে আজি খুব ভাল লাগিছে বৰপেটাৰ খানা স্পেচিয়েলি চিকেন আৰু কিবা চাটনি আছে দালিৰ
দালি চিকেন বহুত কিবা কিবি আচ্ছা আৰু কিবা কিবি আছে কান্দা ক'ত আপুনি ধ্যান আছে বা আজি মানে 2-3 দিন একেবাৰে আৰু ন এইফালে হ'ল গাইজ এতিয়া আপুনি কি খাই আছে গাইজ স্পেচিয়েল চাটনি তেৰি এইটো হ'ল আলু ভাজি খাই আছে ন আলুদা তো গাইজ আমি ভাতটো খাই লওঁ বাকী ভিডিঅ' আপোনালোকক দেখাইছোঁ শিৱানদাৰ প্লেট শেষ হ'ব অৱস্থা হ'ল কি কোৱা গাইজ এইটো ধ্যান দি চাওক মাংসৰ হাড্ডিটো বুলি শেষে কৰিব ইচ্ছা আছিল আৰু এইটো চাওক আলুদা